নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল জব বক্স আসামলৈ আজি আমি আলোচনা কৰিম আমাৰ আসাম হিষ্ট্ৰীৰ লগত জড়িত অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নোত্তৰ গতিকে পলম নকৰি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছো প্ৰথম প্ৰশ্নটো হ'ল মুলা গাভৰু ডাইড ফাইটিং এগেইনষ্ট অৰ্থাৎ মুলা গাভৰুৱে কাৰ লগত যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন সি তুৰ্বক দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছো দ্বিতীয় প্ৰশ্নটো হ'ল দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য আহোম ৱাজ অৰ্থাৎ আহোমসকলৰ প্ৰথম ৰাজধানী আছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন বি চৰাইদেউ অৰ্থাৎ চৰাইদেউ আহোমসকলৰ প্ৰথম ৰাজধানী আছিল তৃতীয় প্ৰশ্নটোলৈকে আগবাঢ়িছো তৃতীয় প্ৰশ্নটো হ'ল The coast coin were known as অৰ্থাৎ coast coin বিলাকক মুদ্ৰাবিলাকক কি বুলি জনা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি নাৰায়ণী অৰ্থাৎ কোচ ৰজাৰ যিবিলাক মুদ্ৰা আছিল সেইবিলাকক নাৰায়ণী মুদ্ৰা বুলি জনা হৈছিল এতিয়া আমি চতুৰ্থ প্ৰশ্নটোলৈ আগবাঢ়িছো চতুৰ্থ প্ৰশ্নটো হ'ল The ancient name of Kasar was অৰ্থাৎ কাছাৰ যিখন ৰাজ্য আছিলে তাৰ পুৰণি নাম কি আছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন এ হিৰিম্বা অৰ্থাৎ কাছাৰৰ পুৰণি নাম হিৰিম্বা আছিল এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো 5 নম্বৰ প্ৰশ্নটো হ'ল হু ৰট তুংখুঙীয়া বুৰঞ্জী অৰ্থাৎ তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন বি শ্ৰীনাথ বৰুৱা অৰ্থাৎ শ্ৰীনাথ বৰুৱাই তুংখুঙীয়া বুৰঞ্জী নামৰ কিতাপখন লিখিছিল 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো 6 নম্বৰ প্ৰশ্নটো হ'ল হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ টু অফিচিয়েলি একচেপ্ট হিন্দুইজিম অৰ্থাৎ কোন তলত দিয়া ৰজাসকলৰ ভিতৰত কোনে হিন্দু ধৰ্ম অফিচিয়েলি কোন প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন বি জয়ধ্বজ সিংহ 7 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো 7 নম্বৰ প্ৰশ্নটো হ'ল which of the following animals was used as the royal symbol of the ancient king of কামৰূপা অৰ্থাৎ কামৰূপৰ ৰজাৰ ৰয়েল চিম্বল অৰ্থাৎ ৰাজকীয় প্ৰতীক হিচাপে কোনটো জন্তু ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ অপচনসমূহ দিয়া আছে অপচন এ বুল অপচন বি লায়ন অপচন সি টাইগাৰ অপচন ডি এলিফেণ্ট আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন ডি এলিফেণ্ট অৰ্থাৎ হাতী 8 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো 8 নম্বৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য লিডাৰ অফ দ্য 1857 ৰিভল্ট ইন আছাম অৰ্থাৎ 1857 চনৰ বিদ্ৰোহৰ আহোমত লিডাৰ কোন আছিলে নায়ক কোন আছিলে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন সি মণিৰাম দেৱান অৰ্থাৎ 1857 চনৰ ৰিভল্টৰ লিডাৰ মণিৰাম দেৱান আছিল 9 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো 9 নম্বৰ প্ৰশ্নটো হ'ল দ্য প্লেচ হুৱেৰ লাষ্ট আহোম মোগল ৱাৰ ফট অৰ্থাৎ শেষৰখন আহোম আৰু মোগলৰ মাজত যুদ্ধ হোৱা ঠাইখন কি আছিল আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপচন বি কোচবিহাৰ অৰ্থাৎ কোচবিহাৰত আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ হৈছিল 10 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো 10 নম্বৰ প্ৰশ্নটো হ'ল হু ৱাজ ৰেফাৰ্ড টু এজ দিহিঙীয়া ৰজা অৰ্থাৎ দিহিঙীয়া ৰজা বুলি কাক জনা যায় অপচনসমূহ দিয়া আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন এ চুহুং মুং এতিয়া আমি 11 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো 11 নম্বৰ প্ৰশ্নটো হ'ল হুইচ কিং কণ্ডাক্টেড দ্য ফাৰ্ষ্ট অৰ্গেনাইজড পপুলেশ্যন চেনচাছ ইন আছাম অৰ্থাৎ অসমত কোনজন ৰজাই প্ৰথমে সংগঠিত লোকপিয়ল কৰোৱাইছিল আৰু ইয়াৰে অপচনসমূহ দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল অপচন এ চুহুংমুং অৰ্থাৎ চুহুংমুঙে পোনপ্ৰথমবাৰৰ বাবে অসমত লোকপিয়ল কৰোৱাইছিল এতিয়া আমি 12 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো 12 নম্বৰ প্ৰশ্নটো হ'ল গান্ধীজীছ ফাৰ্ষ্ট ভিজিট টু আছাম ৱাজ ইন দ্য ইয়াৰ অৰ্থাৎ গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ আছিল অপচনসমূহ দিয়া আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন ডি 1921
1 অৰ্থাৎ গান্ধীজীয়ে 1921 চনত পোনপ্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল 13 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ 13 নম্বৰ প্ৰশ্নটো হ'ল Who made weaving compulsory during the reign of Ahom king অৰ্থাৎ কোন আহোম ৰজাৰ দিনত কোনে বয়ন কাৰ্য বাধ্যতামূলক কৰিছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন বি মুমাই তামুলী অৰ্থাৎ মুমাই তামুলীয়ে অসমত বয়ন কাৰ্য বাধ্যতামূলক কৰিছিল এতিয়া আমি 14 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ 14 নম্বৰ প্ৰশ্নটো হ'ল The name of the first বৰবৰুৱা of Ahom kingdom was অৰ্থাৎ আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱাৰ নাম আছিল অপচনসমূহ দিয়া আছে অপচন এ ৰূপচান্দ বৰবৰুৱা অপচন বি মুমাই তামুলী অপচন সি লালুখোলা বৰফুকন অপচন ডি নান অফ দেম আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি মুমাই তামুলী 15 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এইটো 15 নম্বৰ প্ৰশ্ন লগতে শেষ প্ৰশ্ন আৰু এই প্ৰশ্নটো হ'ল Which Ahom king built the Thodor Ali অৰ্থাৎ কোনজন আহোম ৰজাই থোডৰ আলি বনাইছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন বি গদাধৰ সিংহ অৰ্থাৎ গদাধৰ সিংহই থোডৰ আলি বনোৱাইছিল আজিলৈ ইমানতে সামৰিছোঁ আমাৰ ভিডিঅ'সমূহ ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব লগতে অনাগত দিনসমূহত এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ